তোমাৰ বাৰু মনত আছেনে আমাৰ অতীতৰ মৌনতাবোৰ? আমি যে কত ধেমালি কৰিছিলোঁ। নেজানো আমি দুয়ো হাতত আঙুলি ফেৰাই কি বিচাৰিছিলোঁ। আমি দুয়ো এটা পথত গতি কৰা প্ৰেমৰ মিঠাচ যাত্ৰী। সেই প্ৰেমৰ যাত্ৰী হোৱাটো জানো ইমান সহজ? হয়তো নহয়। মান অভিমান, খং ৰাগ, দুখ বেদনা আৰু হেজাৰ মৰমৰ এটা বিশাল টোপোলা, যিয়ে আমাক দুয়োকে আৱৰিত কৰি থয়। মৰম ভালপোৱাবোৰ জীয়াই ৰাখিবলৈ, ভাৱনাৰ ধাৰণাবোৰ বাস্তৱত পৰিণত কৰিবলৈ।